তো হেল্ল' গাইজ, মই অনুপম শইকীয়া নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। এয়া বহুত দিনৰ মূৰত আজি পেটলা ব্লগত আহিছে, কৈ দিয়া কিবা এটা। তো গাইজ, আজি আমি যাবলৈ লৈছোঁ মাজুলী টু যোৰহাট সংযোগী, য'ত দলঙৰ কাম হৈ আছে। এই দলঙৰ কাম আজি দেখাবলৈ গৈ আছোঁ। মানে এই ভিডিঅ'টো আজিৰ পৰা 3 দিনমানৰ আগতে দিয়া প্লেন আছিল, কিন্তু বতৰৰ বাবে দিব পৰা নহ'ল। বতৰটো বহুত বেয়া আছিল। এতিয়া প্ৰায় সময় হৈ গ'ল 11টা বাজিলে। তো এতিয়াও চাব পাৰে একদম কুঁৱলী গুচাই নাই। কি হয় নাজানো, কিন্তু তাত গৈ যি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। তাত বহুত ভাল খবৰ আছে, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। খবৰটো নিশ্চয় মই ক'বলৈ চেষ্টা কৰিম। তো এতিয়া ব'লক আমি ভিডিঅ'টো কণ্টিনিউ কৰোঁ। গাইজ, মানে কথাটো এনেকুৱা, আমি য'ত এতিয়া দলঙৰ কাম চাবলৈ গৈ আছোঁ, সেই দলঙৰ কামৰ ওপৰত মানে বহুত ভাগে ভিডিঅ' বনাইছে। আপোনালোকে যদি ইউটিউবত চাৰ্চ কৰিছে নিশ্চয় গমেই পাব। মানে বহুত ভাগে ভিডিঅ' বনাই আছে, কিন্তু সঠিকটো কি মই ভালদৰে নাজানো। কিন্তু তাত গৈ মই মানে যি পাৰোঁ সেইটো দেখাবলৈ চেষ্টা কৰিম। আৰু লাষ্টলৈকে ব্লগটো চাই থাকক, যি পাৰোঁ সকলো দেখাই যাম। তোৰ পালোহি আৰু বেছি দূৰ নাই, তোৰ ভিডিঅ'টো লাষ্টলৈকে কণ্টিনিউ কৰক। কামৰ বাবে নিয়া হয়, তাৰপৰা তাতে সকলো বস্তু ৰাখিছে। আমি গৈ পেলাই দেখাই আছোঁ ওচৰৰ পৰা। দাদা তালৈ যাব দিব নাই। তো গাইজ, মানে আমি মাজুলী টু যোৰহাট সংযোগী, য'ত দলঙৰ কামৰ যিখিনি লাগতিয়াল সামগ্ৰী, সেই সামগ্ৰীসমূহ তো গাইজ ইয়াতে ৰখা হয়। তো এই দাদাই কৈছে ইয়াত যাব দিয়া নহ'ব। কিয় যাব নিদিয়া অকণমান কৈ দিব। মছলাটো বনোৱা হয়। তাৰপৰা এখন প্ৰেছাৰ মেচিন, এটা শিল গুটিবোৰ ভঙা মেলা ইয়াতে হয় প্ৰেছাৰ মেচিন দিলে। যোৱাৰ পিছত এইবোৰ তাতে কাটে, ইয়াতে কাটি মেলি ৰ'দবোৰ তালৈ লৈ যায়। তাত কাম বন লেবাৰবিলাকে তাত কাম কৰে, কাম কৰি তাতে চব হৈ যায়। খেলা মেলাবোৰ তাত। তো গাইজ, মানে কথাটো এনেকুৱা, ইয়াত যিখিনি তাত দলঙৰ কাম হৈ আছে, তো ইয়াত মানে কামখিনিৰ বাবে যিখিনি লাগতিয়াল সামগ্ৰী, সকলো সামগ্ৰী ইয়াত ৰখা হৈছে। সেইকাৰণে মানে ইয়াত সোমাব দিয়া নহয়। কিন্তু ইয়াৰ আগলৈ সকলো দলঙৰ কাম চলি আছে। আমিতো তাত গৈ পেলাই দেখাই আছোঁ। ভিডিঅ'টো আপুনি লাষ্টলৈকে চাই থাকক। তো গাইজ, এইটোৱে হৈছে দলঙৰ প্ৰথমটো খুঁটা। মানে ইয়াত যোনখিনি ঘৰ আছিল আপোনালোকে দেখা পাইছে, এই ঘৰখিনি সকলো তালৈ মানে লৈ গৈছে আৰু তাত বনাই দিছেগৈ। তো ইয়াত যিকোনো মানুহৰ ঘৰ আছিলে, সেই ঘৰখিনি নি পেলাই তাত বনাই গৈছেগৈ। এইটো হৈছে প্ৰথম খুঁটাটো, আৰু এইটো হৈছে আপোনালোকে দেখা পাইছে, এইটো হৈছে দ্বিতীয় খুঁটাটো। এই আগলৈ যিটো ৰাস্তা দেখিছে, এই ৰাস্তাটোৰ আগলৈ দলঙৰ কাম সকলোখিনি কৰি থকা হৈছে। তো আগত গৈ দেখাই আছোঁ। তো ভিডিঅ'টো চাই থাকক আৰু সিমানেই। ব'লা। গাইজ, এইটোৱে হৈছে দলঙৰ 2 নম্বৰটো খুঁটা। তো গাইজ, এইটো হৈছে দলঙৰ 5 নম্বৰটো খুঁটা। ইয়াৰ কাম চলি থকা দেখা পাইছে আপোনালোকে। তো ইয়াৰ পুৰা কাম চলি আছে। তো
তো গাইছ আমি দেখিবলৈ পাইছোঁ এইটো হৈছে দলঙৰ 9 নম্বৰ খুঁটা। 9 নম্বৰ খুঁটাৰ পূৰা কাম চলি আছে। এইফালে মেচিন এতিয়া চলিত অৱস্থাত নাই বাৰু, মেচিনখন ৰখাই থৈছে, কিন্তু পূৰা দিন ৰাত এক কৰি পূৰা দাদাহঁতে কাম চলি আছে। ওচৰত গৈ সুধিব চেষ্টা কৰিম যে ৰাতি কিমান সময়লৈকে কাম হয় আৰু এই দলংখন বনোৱাত কিমান দিন লাগিব। তো আপোনালোকে চাই থাকক কি কয়। তো গাইছ এইফালে চাব পাৰে বহুতকেইজনে পূৰা কাম লগাই আছে। তো ইয়াত মানে কোনো পাৰ্মিশ্যন নাই বাৰু, হ'লেও আহিছোঁ ভয়ে ভয়ে কি হয় নাজানো, কিন্তু তো ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে। দাদা আপোনাৰ ঘৰ ক'ত হয়? ঘৰ ইয়াতে হয়। এইবোৰ আমি জানিবলৈ পাইছোঁ যে ৰাতিও কাম চলি আছে। ৰাতি এনেই কিমান সময়লৈকে কাম হয় বাৰু? 12টা 2টালৈকে কাম চলি থাকে ন? তো গাইছ আমি মানে জানিবলৈ পাইছোঁ পূৰা ৰাতি 12টা 2টালৈকে কাম চলি থাকে। তো গাইছ এইটো হৈছে 10 নম্বৰ খুঁটা। এইটো মেচিনে এই তলৰ পৰা যিখিনি মাটি ওলোৱা হয় এইটো মেচিনেৰে ওলোৱা হয়। এই মেচিনটোৱে ওলোৱাৰ পিছত তাত যিটো আগৰ খুঁটা দেখাইছিলোঁ সেই খুঁটাটোৰ দৰে আকৌ ইয়াতো তেনেকৈ কাম চলিব। এয়া মাটি ওলোৱাই হৈ গ'ল পায়, কিন্তু এতিয়া এইখন চলিত অৱস্থাত নাই বাৰু। কিন্তু আমি আৰু অলপ আগলৈ গৈ পেলাই দেখাই আছোঁ। আগত যাবলৈ দিব বহুত এই ট্ৰেক্টৰখনৰ একদম কাণত লগাই থাকে। তো গাইছ এইটো হৈছে 12 নম্বৰ খুঁটাটো, আৰু ইয়াৰ পৰা আৰু আগলৈ যাব নিদিয়ে। এয়া ব্ৰহ্মপুত্ৰৰ মাজভাগত কাম চলি আছে। এইফালে কেইটা খুঁটা আছে সেইটো সঠিককৈ ক'ব নোৱাৰোঁ বাৰু। এইখন যে আপোনালোকে ট্ৰেক্টৰ দেখিছে, এই ট্ৰেক্টৰ আমি প্ৰথমে আহি য'ত ৰখিছিলোঁ এয়া তাৰ পৰা ইয়ালৈ সকলোবোৰ সামগ্ৰী আনি থকা হৈছে গাড়ীয়ে। তো গাইছ আজি মানে ভিডিঅ'টো ইমানেই আছিল। বৰ এটা ভালকৈ দেখাব নোৱাৰিলোঁ মানে ইয়াত কাম মানে প্ৰতিটো খুঁটাতে কাম চলি থকা নাই, আৰু মেচিনবোৰ যিবোৰ মেচিন আছে সেই মেচিনবোৰ সকলো বন্ধ হৈ আছে। তো বৰ এটা ভালকৈ দেখাব নোৱাৰিলোঁ। যদি ভিডিঅ' চাই অলপো ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব। যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ডেছক্ৰিপশ্যনত আমাৰ এটা নতুন চেনেলৰ লিংক আছে, এই চেনেলটোত গৈ পেলাই আপোনালোকে সকলোৱে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।